নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোক নিশ্চয় অৱগত যে আজি আমাৰ সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে বড়োলেণ্ডত গৈ যি ভাষণ দিছে তাতে তেখেতে বেঞ্চাৰ বিদ্যালয়সকলৰ বাবে এটা পজিটিভ কথা কোৱা দেখা গৈছে আৰু সেইটো সকলো বেঞ্চাৰ স্কুলসকলৰ কাৰণে এটা গুড নিউজ। আৰু সেই গুড নিউজটো হৈছে যে কেৱল মাত্ৰ 2006 চনৰ আগৰ বিদ্যালয়সমূহেই নহয়, তাৰ আশে পাশে থকা বিদ্যালয়সমূহকো বেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন প্ৰক্ৰিয়াৰ আওতাত অনা হ'ব। আৰু দ্বিতীয়তে যিটো গুড নিউজ হ'ল, সেই গুড নিউজটো হ'ল যে মুখ্যমন্ত্ৰী ছাৰে যিবিলাক কথা কৈছে ইতিমধ্যে সেইসমূহৰ ভিতৰত যি আমাৰ নতুন যিবিলাক শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল, সেই নিযুক্তি পোৱা শিক্ষকসকলকো টিউটাৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হ'ব। আৰু এই কথাখিনিৰ যুক্তিযুক্ততা আপোনালোকে ভিডিঅ'টো চালে, সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে পাব। আৰু বহুতে ভিডিঅ'টো চোৱাৰ পিছত মোক ভিডিঅ'ত কমেণ্ট কৰে বিভিন্ন ধৰণৰ, আৰু সেই সকলোবিলাক কমেণ্ট মোৰ উত্তৰ দিবলৈ সময় নাথাকে। গতিকে আপোনালোকে যদি কিবা জানিব লগা আছে বা কোন সম্পৰ্কত আপোনালোকৰ ভিডিঅ' লাগে, কি ডাউট আপোনালোকৰ আছে, সেইখিনি আপোনালোকে মোৰ এখন হোৱাটছএপ গ্ৰুপ আছে, তাতে আপোনালোকে জনাব পাৰে আৰু সেই সম্পৰ্কে মই ভিডিঅ' আকাৰে আপোনালোকক জনাম। এতিয়া আপোনালোকে ভিডিঅ'টো চাই লওক, সম্পূৰ্ণ ভিডিঅ'টো। বড়োলেণ্ডত বাস কৰা 26টা জনগোষ্ঠীৰ বাবে কমিউনিটি ভিজন ডকুমেণ্ট নিৰ্মাণ কৰি এই জনগোষ্ঠীসকলৰ সমস্যা সমাধানৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই লোৱা নেতৃত্বই আজি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ নতুন বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতেই আমি বিটিআৰৰ 10খন কলেজৰ 259টা শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰিও আমি প্ৰাদেশিকৰণ কৰিবলৈ সক্ষম হৈছো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এইবাৰৰ বিধানসভাৰ অধিৱেশনতে আমি বড়োলেণ্ডৰ বাকী থকা মহাবিদ্যালয় বিদ্যালয় যিসমূহ 2006 চনৰ আশে পাশে স্থাপিত হৈছিল, সেই সকলোবোৰকে প্ৰাদেশিত কৰিবলৈ আমি ব্যৱস্থা হাতত ল'ম। সেই বিষয়েও আজি মই আপোনালোকৰ সন্মুখত ঘোষণা কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছো। ইয়াৰ উপৰিও বিটিআৰৰ নেতৃত্বত যোৱা সময়ছোৱাত বড়ো ৰাইজৰ 21টা পৰম্পৰাগত আৰু সাংস্কৃতিক সামগ্ৰীয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে।